মানে আছে সব ঠিক আছে তো মোৰ লগত একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ মই ধন্যবাদ জনাইছো আমাৰ লগত যিসকলে ইমান দূৰ স্কুটাৰ চলাই আহিলে মটৰচাইকেল চলালে এই গোটেই ডেকা লৰা যুৱক যুৱতীসকলক মই বহুত বহুত ধন্যবাদ জনাইছো সকলোৰে কাৰণে এটা হাত চাপৰি আৰু বিশেষকৈ ধন্যবাদ জনাইছো গোলাঘাট নগৰৰ পৰা এই চাহ বাগিচালৈ আহোতে ৰাস্তাৰ দুয়োপাৰে আই মাতৃ যুৱক যুৱতী যিসকলে ইমান মৰম আদৰ দেখুৱালে তেখেতসকলৰ শ্ৰীচৰণত মই ইয়াৰ পৰাই নমস্কাৰ জনাইছো আমাৰ আজিৰ সভাত উপস্থিত গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দেৱপ্ৰতীত বৰা ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ 42 লাখ কাৰ্যকৰ্তাক শদিয়াৰ পৰা ধুবুৰীলৈ শিলচৰৰ পৰা জোনাইলৈকে নেতৃত্ব দিয়া আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া অসমৰ ৰাজনৈতিক জগতৰ এটা অতি পৰিচিত আৰু জনপ্ৰিয় নাম গোলাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়িকা অসম চৰকাৰৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া তপন গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱসকল যোৱা কেইবা বছৰৰ পৰাও আমাৰ মনত ইচ্ছা আছিলে যে গোলাঘাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী বিজয়ী হ'ব লাগে আজি অজন্তা নেওগ ডাঙৰীয়ানীৰ যোগদানৰ পিছত গোলাঘাট জিলাত ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষীসকলৰ মাজত ৰাইজৰ মনত যি উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি হৈছে তাৰ পৰা মই এটা কথা ক'ব পাৰোঁ যে 2021ত অকল গোলাঘাট সমষ্টিয়ে নহয় গোলাঘাট জিলাৰ প্ৰত্যেকটো সমষ্টি ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'ব তাত কোনো সন্দেহ নাই আজিৰ এই শুভ মুহূৰ্তত মই ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি আমাৰ দলত যোগদান কৰা আটাইলৈকে উষ্ণ আদৰণি জনাইছো আপোনালোকক ইতিমধ্যে আমাৰ দলৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে 1992 চনত ৰঞ্জিত দাস ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত এটা অতি উচ্চ পৰ্যায়ৰ চাকৰিৰ পৰা অৱসৰ লৈ পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল জনসংঘৰ দিনৰে পৰা অত্যন্ত পৰিশ্ৰম আৰু আত্মত্যাগৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনটোক আমাৰ কাৰ্যকৰ্তাসকলে ধৰি ৰাখিছিলে এডাল গছত যেনেকে পানী দি এজন মালিয়ে গছ পুলিডাল ডাঙৰ কৰে এগৰাকী মাতৃয়ে যেনেকে এটা সন্তান ডাঙৰ কৰে নিজৰ সৰ্বস্ব ত্যাগ কৰি আমাৰ কাৰ্যকৰ্তাসকলে অত্যন্ত বেয়া দিনতো এই ভাৰতীয় জনতা পাৰ্টিক জীয়াই ৰাখিছিলে আৰু তেওঁলোকৰ প্ৰচেষ্টাত আজি আমি এই পৰ্যায়লৈ আহিব পাৰিছো এই দল ইমানে মহান এই দল ইমানে বিশাল যে আজিৰ পৰা কিছু বছৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল 2012 চনত আৰু এই ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতক আজি অসমৰ সৰ্বোচ্চ আসনখনত অধিষ্ঠিত কৰাইছে মই 2015 চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলো তপন গগৈ ডাঙৰীয়াই মই যোগদান কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে কিন্তু আজি আমাক ভাৰতীয় জনতা পাৰ্টিয়ে যি সন্মান দিছে যি আমাক এক প্ৰকাৰ মৰ্যাদা দিছে সেই মৰ্যাদা
আমাৰ জীৱনত আমি শেষ বিন্দু তেজ থকালৈকে কেতিয়াও আমি পাহৰিব নোৱাৰো। এয়া ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ। আৰু মই আজিৰ এই সভাত মই ক'ব খোজো যে অজন্তা নেওগ ডাঙৰীয়া যিদিনাখন যোগদান কৰাৰ কথা ওলাইছিলে তাৰ 3 দিন আগতে আমাৰ গোলাঘাট জিলাৰ যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টিত প্ৰতিদ্বন্দ্বিতা কৰা বিতুপন শইকীয়াক মোৰ ঘৰলৈ মই মাতি লৈ গৈছিলোঁ। মই কৈছিলোঁ যে অজন্তা বাইদেউ বিজেপিত যোগদান কৰিব, আপোনাৰ কিবা আপত্তি আছে নেকি? আমাৰ সকলোৰে মাজত ৰাজ্যিক আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াকে মোক আদি কৰি সকলোৰে আগত মোক কৈছিল যে বাইদেউ যোগদান কৰাত মোৰ অলপো আপত্তি নাই। এই কথা বিতুপন শইকীয়া ডাঙৰীয়াই মোৰ ঘৰত বহি কৈ থৈ গৈছিল। এয়া হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ। আজি কোনোবাই ক'ব পাৰে যে অজন্তা নেওগ ডাঙৰীয়া যোগদান কৰিছে, কোনোটা ক্ষোভিত হৈছে। সম্ভৱ নহয়। অজন্তা নেওগ ডাঙৰীয়াৰ অসমৰ সমাজ জীৱনলৈ এক বিশাল বৰঙণি আছে। সুদীৰ্ঘদিন ৰাজনৈতিক থাকি কোনো ধৰণৰ বদনাম, কোনো ধৰণৰ গাত চেকা নপৰাকৈ অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসমৰ ৰাজনীতিলৈ এক উজ্জ্বল বৰঙণি আগবঢ়াইছে। আজি অজন্তা নেওগ ডাঙৰীয়ানীক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত পাই আমি গৌৰৱ অনুভৱ কৰিছো, আমি গৰ্বিত অনুভৱ কৰিছো। আমাৰ মাজত আমি নতুনক আদৰিছো আৰু অজন্তা নেওগ ডাঙৰীয়ানীৰ দৰে এগৰাকী কাৰ্যকৰ্তা পাই আমি পুৰণি কাৰ্যকৰ্তাসকলে নিশ্চিতভাৱে গৌৰৱ অনুভৱ কৰিছো। আৰু সেইবাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আজি গোলাঘাটত নিজে উপস্থিত থাকি আপোনালোকক এই দললৈ আদৰণি জনাইছে। দুহাত মেলি আমি আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ এই মহান মঞ্চখনলৈ আদৰণি জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি আৰু নতুনৰ ইয়াত কোনো কথা নাই। আমি এক আদৰ্শত আছো, আমাৰ এক লক্ষ্য আছে। আমি বিশ্বাস কৰো যে সনাতনৰ সভ্যতা সংস্কৃতিৰে, ভাৰতীয় দৰ্শনৰ সংস্কৃতিৰে আমাৰ অসমে ভাৰতবৰ্ষৰ এখন উজ্জ্বল ৰাজ্য হিচাপে, উজ্জ্বল নক্ষত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব লাগে। আমাৰ যুদ্ধ স্পষ্টভাৱে সেইসকলৰ বিৰুদ্ধে যিসকলে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম পাতিব খোজে। আমাৰ যুদ্ধ সেইসকলৰ বিৰুদ্ধে যিসকলে অসমীয়া ভাষা সাহিত্যক তেওঁলোকে নিজৰ ধৰণে পৰিৱৰ্তন কৰি অসমত মিয়া কবিতা আৰম্ভ কৰিব খোজে। আমাৰ যুদ্ধ সেইসকলৰ বিৰুদ্ধে যিসকলে কাজিৰঙাৰ এশিঙীয়া গড় হত্যা কৰিব খোজে। আমাৰ যুদ্ধ সেইসকলৰ বিৰুদ্ধে যিসকলে মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা স্থানক অধিকাৰ কৰি সন্দেহযুক্ত বিদেশীৰে বটদ্ৰৱা স্থান দখল কৰিব খোজে। আমাৰ যুদ্ধ সেইসকলৰ বিৰুদ্ধে যিসকলে বিশ্ব ঐতিহ্য কাজিৰঙাৰ মাটি এক সন্দেহযুক্ত নাগৰিকৰে দখল কৰি অসমখনক আজমলৰ ভৰিৰ তলত উপহাৰ দিব খোজে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ যুদ্ধ। আৰু সেইবাবে আমি স্পষ্টভাৱে কৈছো, এজন নহয়, দুজন নহয়, যিসকলে ভাৰতক নিজৰ মাতৃ বুলি ভাবে, যিসকলে এই অসমখনক আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰাখিব খোজে, সকলোৱে এই ভাৰতীয় জনতা পাৰ্টিৰ মহান মঞ্চখনত সন্মিলিত হওক আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনলৈ লৈ যাওক আৰু অসমখনক ভাৰতবৰ্ষৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠিত কৰক। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনৰ নিৰ্বাচন আহি আছে। এই নিৰ্বাচনত ইতিমধ্যে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ শাসনলৈ আমি উভতাই আনিম। যোৱা কেইদিনমানত আমাৰ সন্মুখত দুটাকৈ নিৰ্বাচন হৈ গ'ল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন, য'ত বিজেপিৰ মাত্ৰ এগৰাকী সদস্য আছিল, তাত আমি 9টাকৈ আসন দখল কৰিবলৈ সক্ষম হৈছিলোঁ।
মাত্ৰ 26টা সিটত প্ৰতিদ্বন্দ্বিতা কৰি আমি 11টা সিটত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি তিৱা কাউন্সিলত আমি 36টা সিটৰ ভিতৰত 34টা সিট আমি বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ। পঞ্চায়ত নিৰ্বাচনেই চাওক, লোকসভা নিৰ্বাচনেই চাওক, আজি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ বুকুত এটাৰ পিছত এটাকৈ বিজয় আৰু নতুন একোটা কৃতকাৰ্যতাৰ নতুন মাত্ৰা স্থাপন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমি নিৰ্বাচনৰ বিজয়ক আমি ৰাইজৰ আশীৰ্বাদ বুলি গণ্য কৰোঁ। ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰে যে প্ৰতিটো ভোটে ভাৰতীয় জনতা পাৰ্টিক একোটা নতুন দায়িত্বৰ সন্ধান দিয়ে। আজি আমি 2016 চনত যেতিয়া ৰাজ্যত চৰকাৰ স্থাপন কৰিছিলোঁ, আমি ৰাইজক কৈছিলোঁ যে আমি জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমাক ভোট দিয়ক। আপোনালোকে চাওঁতে চাওঁতে দেখিলে যে একেই কাজিৰঙা, একেই ফৰেষ্টৰ অফিচাৰ, একেই কৰ্মচাৰী, কিন্তু কংগ্ৰেছৰ দিনত নিতৌ একোটা গড় হত্যা হৈছিল আৰু একে অফিচাৰৰ হাতত আজি নিতৌ একোজন চোৰাং চিকাৰীৰ নিধন হোৱা আমি দেখিবলৈ পাইছো। কংগ্ৰেছৰ দিনত কোন মৰিছিল? কংগ্ৰেছৰ দিনত গড় মৰিছিলে। বিজেপিৰ দিনত কোন মৰিছে? বিজেপিৰ দিনত চোৰাং চিকাৰী মৰিছে। এই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানখনত সন্দেহযুক্ত বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰিছিল। আজি আপোনালোকে দেখিছে যে সিদিনা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ গুৱাহাটীলৈ আহি বটদ্ৰৱা থানত 188 কোটি টকাৰ এখন সুন্দৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে, যাৰ জৰিয়তে আমি বটদ্ৰৱা থানখনক পাঞ্জাবৰ স্বৰ্ণ মন্দিৰৰ দৰে আমি জগত বিখ্যাত কৰি তোলাৰ বাবে আমি সংকল্প লৈছো। আজি আমাৰ চৰকাৰৰ দিনত 8,000 নামঘৰলৈ আমি 2.5 লাখ টকাকৈ সহায় আগবঢ়াইছো। আমি আমাৰ চৰকাৰৰ দিনত সত্ৰৰ মাটি আমি সন্দেহযুক্ত বিদেশীৰ পৰা আমি ৰক্ষা কৰিছো। আমাৰ চৰকাৰৰ দিনত আজি আমি এটাকৈ য'তে অসমীয়া যুৱতীৰ ওপৰত, য'তে অসমীয়া নাৰীৰ ওপৰত সন্দেহযুক্ত বাংলাদেশীসকলে অত্যাচাৰ কৰিছে, তেওঁলোকক আমি হয় জেললৈকে পঠাইছো, নহলে ফাঁচী কাঠত আমি ওলমাবলৈ সক্ষম হৈছো। শ্ৰদ্ধা ৰাইজ, আমাৰ চৰকাৰৰ কাৰ্যকালত আজি আমি অসমলৈ উন্নয়নৰ এক নতুন দিগন্ত নমাই আনিছো। আজি আপোনালোকে লক্ষ্য কৰিছে যে অসমৰ ছাত্ৰ সমাজে আজি শিক্ষাৰ বাবে তেওঁলোকে দেউতাক মাকক কষ্ট দিব নালাগে। আজি আমি এই বছৰকে ধৰি প্ৰত্যেক বছৰে 4.5 লাখ ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া নামভৰ্তি কৰাৰ আমি সুযোগ দিছো। আগৰ চৰকাৰৰ দিনত ক্লাছ 8লৈকে বিনামূলীয়া পাঠ্যপুথি আছিল। আমি 9, 10, 11, 12 আমি এই পৰ্যন্ত আমি বিনামূলীয়া পাঠ্যপুথি দিলো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ ঘৰৰ যি ল'ৰা ছোৱালী কলেজত পঢ়ি আছে, পোষ্ট গ্ৰেজুৱেটত পঢ়ি আছে, তেওঁলোকৰ বেংক একাউণ্টত আমি 1500 আৰু 2000 টকাকৈ এই মাহত ভৰাই দিম, যাতে ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেটৰ কিতাপখিনিও তেওঁলোকে দেউতাক মাকৰ পৰা কিনিব নালাগে, নিজৰ টকাৰে তেওঁলোকে কিনিব পাৰে। আজি আমি অসমৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা, ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছাত্ৰীসকলৰ ওচৰত হাতত একোখনকৈ স্কুটি তুলি দিছো। অহা বছৰৰ বাবে আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালী কলেজলৈকে যাব, দেউতাক মাকৰ ওচৰত যাতে হাত পাতিব নালাগে, তেওঁলোকৰ প্ৰতিদিনৰ হাত খৰচৰ বাবতো 50 টকাৰ পৰা 100 টকা প্ৰতিদিনে চৰকাৰে তেওঁলোকক দিব, যাতে দেউতাক মাকৰ পৰা অহা যোৱা কলেজৰ টিফিন খোৱাৰ খৰচটো তেওঁলোকে সুধি ল'ব নালাগে। আজি অসমৰ মাতৃ জাতিৰ ওপৰত মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে এক প্ৰকাৰ অত্যাচাৰ আৰম্ভ কৰিছিল। JLGৰ নামত এটাকৈ
এজেণ্টসকলৰ দ্বাৰা আমাৰ মাতৃ জাতিৰ ওপৰত অত্যাচাৰ কৰিছিল। আজি আমি বিধানসভাত এনেকুৱা এখন আইন পাছ কৰিছোঁ যে এতিয়া যোনে মহিলাৰ ঘৰত গৈ টকা খুজিব যাব, টিভি খুজিব, টিংপাত খুজিব, তেওঁলোকক ৰঙা ঘৰত পুলিচৰ লগত তেওঁলোকে থাকিব লাগিব। অসমীয়া নাৰীৰ ওপৰত, মাতৃ জাতিৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰিব নোৱাৰিব। আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। আমাক মানুহে কৈছিল যে কেনেকৈ দিব 22 লাখ মানুহক। আজি অসমত আমি প্ৰমাণ কৰিলোঁ যদি মন থাকে মানুহে সকলো কাম কৰিব পাৰে। 22 লাখ বিধৱা মহিলা থকা, দিব্যাংগ মহিলা থকা, বিয়া নোহোৱা মহিলা থকা আৰু আমাৰ কোনোবাই নিজৰ স্বামীৰ গৃহৰ পৰা উভতি অহা মহিলা থকা 22 লাখ মহিলাৰ বেংক একাউণ্টত এতিয়া আমি প্ৰত্যেক মাহত 830 টকাকৈ আমি জমা দিওঁ। এনেকুৱা আঁচনি ভাৰতৰ কোনো ৰাজ্যত নাই। আজি আমি অসমে এই আঁচনি গ্ৰহণ কৰিবলৈ পাৰিছোঁ, যি আজি অসমৰ বুকুলৈ নতুনকৈ আকৌ এবাৰ অৰুণোদয়ৰ সেই মহান পবিত্ৰ সপোনবিলাক উভতাই লৈ আহিছে। আমাৰ দিনত মহিলা আত্মসহায়ক গোট গঠন হৈছিল। কনকলতা মহিলা আত্মসহায়ক গোটৰ জৰিয়তে যোৱাবাৰ আমি 25,000 টকাকৈ প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক দিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যিসকলে যোৱাবাৰ 25,000 টকা পাইছিলে অহা 30 দিনৰ ভিতৰত তেওঁলোকক আমি 50,000 কৰি তেওঁলোকৰ বেংক একাউণ্টত আকৌ আমি জমা দিম। আজি আপোনালোকে দেখিছে যে চাউল মুঠি আজি আমি মানুহৰ হাতত বিনামূলীয়াকৈ তুলি দিছোঁ। অসমৰ 52 লাখ পৰিয়ালে আজি বিনামূলীয়া চাউল লাভ কৰে। আজি অসমৰ প্ৰত্যেকগৰাকী মানুহে স্বাস্থ্যৰ সময়ত চৰকাৰখনক লগত পায়। কোভিড-19ৰ সময়ত এই গোলাঘাট জিলা কোভিডত এক বিশালভাৱে আক্ৰান্ত হৈছিল। প্ৰতিটো দিন, প্ৰতিটো ক্ষণত চৰকাৰ ৰাইজৰ কাষত থিয় হৈছিল। কোভিডৰ ট্ৰিটমেণ্টত যাতে কোনো মানুহে কষ্ট নাপায় তাৰ কাৰণে ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছিল। আৰু কোভিডৰ লকডাউনৰ সময়ত ৰাইজৰ যাতে অভাৱ অভিযোগ নহয়, নগদ 1,000 টকাৰ পৰা আৰম্ভ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক, অসম চৰকাৰে হওক, অসমৰ মানুহৰ লগত থিয় হৈছিলে। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ আজি আমি এক পৰিৱৰ্তনৰ নতুন বুনিয়াদ, আমি নতুন গংগা নমাই আনিছোঁ। আজি আমি প্ৰত্যেক বছৰে 8,000 কিলোমিটাৰ ৰাস্তা আজি আমি নিৰ্মাণ কৰিছোঁ। অসমৰ গাঁৱে ভূঞে আজি ৰাস্তা ঘাটৰ যি উন্নতি, সেই উন্নতিয়ে প্ৰমাণ কৰে যে অসম আজি উন্নয়নৰ গতিত কিমান আগুৱাই গৈছে। মেডিকেল কলেজ ধুবুৰীৰ পৰা আৰম্ভ কৰি ধুবুৰীত নতুন মেডিকেল কলেজ, ধুবুৰীৰ পৰা আহি বৰপেটাত মেডিকেল কলেজ, নলবাৰীত মেডিকেল কলেজ, নলবাৰীৰ পৰা আহি গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ, নগাঁৱত মেডিকেল কলেজ, যোৰহাটত মেডিকেল কলেজ, সোণাৰীত মেডিকেল কলেজ, ডিব্ৰুগড়ত মেডিকেল কলেজ, তিনিচুকীয়াত মেডিকেল কলেজ, বিশ্বনাথ চাৰিআলিত মেডিকেল কলেজ, লখিমপুৰত মেডিকেল কলেজ। অসমত আজি আমি গাঁৱে ভূঞে, চহৰে নগৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানুহক এক সুৰক্ষাৰ কবচ আমি প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ দিনটোতে মই অত্যন্ত গৌৰৱেৰে সৈতে গোলাঘাটৰ ৰাইজক ক'ব খোজো যে অতি খুব কম সময়ৰ ভিতৰতে আমি গোলাঘাটত স্থাপন কৰিবলগীয়া বীৰাংগনা সাধনী বিশ্ববিদ্যালয়ৰ কামো আমি আৰম্ভ কৰিম। আজি আমাৰ চৰকাৰৰ দিনত অজন্তা নেওগ ডাঙৰীয়ানীয়ে স্থাপন কৰা গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজখনেও আমাৰ চৰকাৰৰ দিনত প্ৰাণ পালে। আজি গোলাঘাট চিভিল হস্পিটেলখনত আমি সিদ্ধান্ত লৈছোঁ যে 300 বিচনাযুক্ত এখন অত্যন্ত আধুনিক হস্পিটেললৈ উন্নত কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। যিকোনো মুহূৰ্ততে তাৰো কাম আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি এফালে উন্নয়নৰ কথা কৈছোঁ, এফালে আমি জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি কাম কৰিছোঁ। আজি আপোনালোকে চিন্তা কৰক, আজি কি ধৰণে গাঁৱৰ দুখীয়া ল'ৰাবোৰ
ACSৰ মেজিষ্ট্ৰেট হৈছে, APSৰ DSP হৈছে, মানুহে কল্পনা কৰিব পৰা নাছিল যে কোনোবা চৰকাৰৰ দিনত ঠেলাৱালা ৰিক্সাৱালা ল'ৰাইও ACS অফিচাৰ হ'ব। কংগ্ৰেছে ৰাকেশ পাল নামৰ দৈত্য এটাক তেওঁলোকে APSCত বহুৱাইছিল। 1,50,00,000 টকা নহলে তেওঁলোকে চাকৰি নিদিছিল। দুখীয়া মানুহে ACS যোৱাৰ কল্পনা কৰিব পৰা নাছিল। আজি প্ৰত্যেকটো দুখীয়া মানুহে বুজি পায় যে মোৰ ল'ৰা ছোৱালী যদি পঢ়ে বিজেপি চৰকাৰৰ দিনত ACS হ'বলৈ 1 টকাও কাকো ঘোষ দিব নালাগে। এই কথা আজি অসমৰ মানুহে বুজি পায়। প্ৰাদেশিকৰণৰ সমস্যা আছিল। এই মাহৰ 10 ফেব্ৰুৱাৰীৰ আগতে আমি অসমৰ 16,000 শিক্ষক শিক্ষয়িত্ৰীক আমি নতুনকৈ প্ৰাদেশিকৰণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আজি আমি এটা এটাকৈ স্বাস্থ্য হওক, শিক্ষা হওক, গড়কাপ্তানি হওক, আমাৰ নাৰী সমাজৰ কাষত থিয় দিয়া হওক, ছোৱালীসকলৰ কাষত থিয় দিয়া হওক, ছাত্ৰ সমাজ ছাত্ৰী সমাজৰ কাষত থিয় দিয়া হওক, আবাল বৃদ্ধ বনিতাৰ কাষত থিয় দিয়া হওক। আজি আমি ৰাজ্যখনৰ জীৱনলৈ উন্নয়নৰ এক নতুন গংগা আমি নমাই আনিবলৈ সক্ষম হলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দুখীয়া মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ কানেকশ্যন আহিল। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত উজ্বলা গেছৰ যোগান আহিল প্ৰত্যেক দুখীয়া মানুহৰ ঘৰত। আৰু আজি আমি চাহ বাগিচাৰ জীৱনৰ উন্নয়নৰ বাবে এইখন চৰকাৰে প্ৰথমবাৰৰ বাবে একান্তভাৱে কাম কৰি গৈ আছে। আজি অসমৰ 800খন চাহ বাগিচা, এখনো হাইস্কুল নাছিল, আমি 150খন হাইস্কুল নিৰ্মাণৰ কাম একেলগে একেদিনাই আমি আৰম্ভ কৰিছিলোঁ। আজি চাহ বাগিচাৰ মহিলা গৰ্ভৱতী হলে চৰকাৰে 12,000 টকালৈকে সহায় আগবঢ়ায়। আজি 8 লাখ চাহ বাগিচাৰ বেংক একাউণ্ট আমি খুলি দিছিলোঁ। তেওঁলোকক 3,000, 2,500 কৰি 2টা ইনষ্টলমেণ্ট তেওঁলোকৰ আমি বেংক একাউণ্টত দিছিলোঁ। আৰু জানুৱাৰী মাহৰ ভিতৰত এই 8 লাখ বাগিচাৰ একাউণ্টত আমি আকৌ 3,000 টকা কৰি জমা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে, এইমাত্ৰ গোলাঘাটৰ কণমানি কুহিক আমি দেখা পাইছিলোঁ। ছোৱালীজনীৰ লিভাৰৰ বেমাৰ হৈছিল। চৰকাৰে 1 লাখ 2 লাখ নহয় 25 লাখ টকা খৰচ কৰি তাইৰ যাতে জীৱনটো নতুনকৈ নিৰ্মাণ হ'ব পাৰে তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। আৰু আজি আমি তাইক স্বচক্ষুৰে ইয়াত দেখিছোঁ। এগৰাকী দুগৰাকী নহয়, 6,000 শিশুক আমি তেওঁলোকৰ হাৰ্টৰ হৃদপিণ্ডৰ আমি অপাৰেশ্যন কৰাবলৈ সক্ষম হৈছিলোঁ। থেলাছেমিয়া ৰোগীত আক্ৰান্ত শিশুক বন মেৰু ট্ৰান্সপ্লান্টৰ দৰে য'ত 22 লাখ 25 লাখ টকা লাগে সেই ধৰণৰ চিকিৎসা আমি আগবঢ়াইছিলোঁ। আজি আমি অসমৰ জনজীৱনৰ প্ৰত্যেকটো স্তৰতে প্ৰত্যেকটো পৰ্যায়তে আমি ৰাইজৰ লগত থিয় হ'বলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইখন চৰকাৰক আমি ৰাখিব লাগিব। আজিৰ বাবে নহয়, আমাৰ নতুন প্ৰজন্মৰ বাবে ৰাখিব লাগিব। আজি কংগ্ৰেছ আৰু UDF ভাবে যে শাসনৰ বাবে আমি যি হওক লাগিলে বদৰুদ্দিন আজমলকে মুখ্যমন্ত্ৰী পাতিম, কিন্তু আমি দিছপুৰত গৈ বহিব লাগে। আৰু আমি বিজেপিৰ কথা যে দিছপুৰত বহু বা নবহু, আমাৰ বুকুত শেষ বিন্দু তেজ থকালৈকে আমি বদৰুদ্দিন আজমলক দিছপুৰৰ 150 কিলোমিটাৰ ওচৰতো আমি যাবলৈ নিদিওঁ। এয়া হৈছে আমাৰ ৰাজনৈতিক আদৰ্শৰ পাৰ্থক্য। আজি অসমৰ সংস্কৃতিক শাসনত থাকিবৰ বাবে কংগ্ৰেছ দলে আজমলৰ ওচৰত বন্ধক দিব খোজে। আজি মাদ্ৰাছা বন্ধ কৰাৰ যেতিয়া আমি কথা কওঁ, অসমৰ মুছলমান সমাজখনক অন্ধবিশ্বাসৰ পৰা ওলাই আনি যেতিয়া আমি আধুনিক সমাজৰ ফালে লৈ যাব খোজো, তেতিয়া কংগ্ৰেছ দলে মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰে। যেতিয়া দুৰ্ভগীয়া মহিলাসকলক তালাক প্ৰথাৰ পৰা আমি ৰক্ষা কৰিব খোজো, কংগ্ৰেছে তাকো বিৰোধিতা কৰে। মোল্লাই বেয়া পোৱা কাম কোনো কাম কংগ্ৰেছে কৰিব নোখোজে। মই বুজি নাপাওঁ যে কংগ্ৰেছৰ প্ৰেম ইমান মোল্লাৰ লগত কংগ্ৰেছৰ প্ৰেম কিয়, মিয়া কবিতাৰ লগত কংগ্ৰেছৰ প্ৰেম কিয়।
এই কংগ্ৰেছ গোপীনাথ বৰদলৈ বনাইছিল। এই কংগ্ৰেছ অসমৰ বুকুত দেশভক্ত তৰুণৰাম ফুকনে বনাইছিল। আজি যদি তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ যদি জীয়াই থাকিলহেঁতেন তেখেতসকলে কেতিয়াও আজমলৰ লগত কংগ্ৰেছত মিত্ৰতা কৰিব নিদিলেহেঁতেন। আজি আমি জানো, আজি আমি বিশ্বাস কৰোঁ, আজি আমি যি কৰিছোঁ নেদেখা আকাশৰ পৰা দেশভক্ত তৰুণৰাম ফুকনে হওক, গোপীনাথ বৰদলৈ হওক, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক আদৰ্শৰে তেওঁলোকে আশীৰ্বাদ কৰি আমাক আছে। কাৰণ আজি যি কংগ্ৰেছে আজমলৰ ওচৰত জাতিটোক বিক্ৰী কৰিব খোজে, তাৰ বিপৰীতে আমি জাতিটোক মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ আদৰ্শৰে আমি ভাৰতৰ এক সৰ্বশ্ৰেষ্ঠ জাতিলৈ আমি পৰিণত কৰিব খোজো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। আমি অসমখনক ৰক্ষা কৰিব লাগিব, অসমখনক আমি আগুৱাই লৈ যাব লাগিব আৰু অসমখনক আমি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি পৰিগণিত কৰিব লাগিব। আজি গোলাঘাটৰ ৰাইজৰ সন্মুখত থিয় হৈ মই বিনম্ৰতাৰে সৈতে আবেদন কৰিম যে শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া, ভাৰতীয় জনতা পাৰ্টিক বিজয়ী কৰা অকল আমাৰ বাবে নহয়, নেদেখা যিসকলে অসমৰ বুকুত জন্ম ল'ব আৰু যিসকল কণ কণ শিশুৱে আমাৰ মুখৰ ফালে চাই এই পৃথিৱীলৈ আহিছিল, সেই নতুন প্ৰজন্মৰ বাবে এখন সুৰক্ষিত অসম, বিকশিত অসম দিবৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থিয় দিব লাগিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আমি থিয় দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি গোলাঘাটলৈ আহি মই নিজে স্পষ্টভাৱে দেখিছোঁ ৰাস্তাৰ দুয়োফালে মানুহৰ যি মৰম, মানুহৰ যি আদৰ, আজি তাকে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আজি মানুহৰ কিমান বিশ্বাস আছে, কিমান আস্থা আছে। আজি কিছুমান দলে নতুনকৈ কিছুমান দল খুলিছে, নামবিলাক কৈ শেষ কৰিব নোৱাৰি। কোনোবাই কয় ৰাইজৰ দল, কোনোবাই কয় আমাৰ দল, কোনোবাই কয় কাৰোবাৰ দল, কোনোবাই কয় জাতীয় পৰিষদ, জাতীয় সন্মিলনী, কত কি নাম মুখস্থ কৰিব নোৱাৰি। য'ত নহওক তেওঁলোকে ৰাজনীতি কৰিছে, ৰাজনীতি কৰি থাকক। কিন্তু যিসকলে ৰাজনীতি কৰিছে তেওঁলোকক মই এষাৰ কথা কম যে অসম আন্দোলনৰ 850 জন শ্বহীদৰ ওচৰত শপত খাই আপোনালোকে কওক যে ৰাজনীতি কৰি থকা দিনলৈকে আমি বদৰুদ্দিন আজমলৰ লগত লগ নালাগো। সেই শপত তেওঁলোকে কৰি দেখাওক, তেতিয়া মই বুজি পাম যে তেওঁলোকৰ জীৱনত, তেওঁলোকৰ বুকুত কিমান অসম প্ৰেম আছে। ৰাজনীতি কৰাৰ স্বাৰ্থত ৰাজনীতি কৰিলে নহয়। কোনোবাই যদি কয় যে আছু অৰাজনৈতিক নহয়, ৰাতিৰ ভিতৰতে আছু কেনেকে ৰাজনৈতিক হৈ গ'ল? আছু যদি অৰাজনৈতিকে নহয়, অৰাজনৈতিক নহয়, আছুৱে কিয় এজিপি ফৰ্ম কৰিছিল? আছু বুলিয়েতো ইলেকশ্যন খেলিব পাৰিলেহেঁতেন। গতিকে যিসকলে নিজৰ মাতৃ সংগঠনটোকো ভোটৰ কাৰণে, ক্ষমতাৰ কাৰণে বিক্ৰী কৰিব খোজে, তেওঁলোকে জাতিটোক আজমলৰ ওচৰত বিক্ৰী কৰোঁতে 1 মিনিট সময় নালাগিব, তাক মই বিশ্বাস কৰোঁ। আজি তেওঁলোকক মই আহ্বান জনাম যে আপোনালোকে যদি সঁচাকৈয়ে জাতিক ভাল পায়, স্বদেশক ভাল পায়, স্বজাতিক ভাল পায়, পংকাৰ শ্বহীদৰ ঘৰত গৈ শপত লওক। আপোনালোকে অসম আন্দোলনৰ শ্বহীদসকলৰ ওচৰত গৈ শপত লওক যে বদৰুদ্দিন আজমলৰ লগত আমি কোনো ধৰণৰ মিত্ৰতা নকৰোঁ। মিয়া কবিতা, মিয়া মিউজিয়াম, মিয়া স্কুল বনোৱা সকলৰ লগত আমি কেতিয়াও মিত্ৰতা নকৰোঁ। সেই সাহস তেওঁলোকৰ নাই। তেওঁলোকে বদৰুদ্দিন আজমলৰ বিপক্ষে কথা কোৱাৰ সাহস নাই। আজি তেওঁলোকে কাক প্ৰতিবাদ কৰে? সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসক কৰে। কিয় আমাক কৰে? কাৰণ আমি কাজিৰঙাত গড় হত্যা বন্ধ কৰিলোঁ। আমাৰ বিৰুদ্ধে কিয় তেওঁলোকে কথা কয়? কাৰণ মহাপুৰুষ শংকৰদেৱৰ জন্মভূমিক আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জন্মভূমিলৈ ৰূপান্তৰ কৰাৰ আমি সপোন দেখিছোঁ। আজি আমাক কিয় প্ৰতিবাদ কৰে? কাৰণ কাজিৰঙাৰ নীলা লুঙিসকলক তেওঁলোকে খেদি দিয়াৰ সাহস নাছিল, আমি তেওঁলোকক খেদি দিবলৈ সক্ষম হলোঁ। আজি শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বুকুত সাহস আছে জাতিটোৰ কাৰণে সংগ্ৰাম কৰাৰ।
জাতিটোৰ কাৰণে সংকল্প লোৱাৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকে বিশ্বক দেখুৱাইছে যে ভাৰতত যদি এতিয়া কোনোবা সন্ত্ৰাসবাদী আক্ৰমণ কৰে আমি সেই সন্ত্ৰাসবাদীসকল ক'ৰ পৰা আহিছিল কেনেকে আহিছিল তাৰ ইনকুৱাৰী কমিটি গঠন নকৰো পোনে পোনে ভাৰতবৰ্ষৰ এয়াৰ ফৰ্চে গৈ পাকিস্তানৰ মাটিত গদব 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 বোমা পেলাই দিয়ে এয়া হৈছে নতুন ভাৰত এয়া হৈছে সৰ্বশ্ৰেষ্ঠ ভাৰত আৰু ঠিক সেই ধৰণে আমি এখন সৰ্বশ্ৰেষ্ঠ অসম নিৰ্মাণ কৰিব খোজো যিখন সৰ্বশ্ৰেষ্ঠ অসমত শংকৰৰ আদৰ্শ থাকিব মাধৱৰ আদৰ্শ থাকিব দামোদৰদেৱৰ আদৰ্শ থাকিব হৰিদেৱৰ আদৰ্শ থাকিব অনিৰুদ্ধদেৱৰ আদৰ্শ থাকিব যিখন অসমত নামঘৰৰ অক্ষয় বন্তি জ্বলি থাকিব যিখন অসমত নৱপ্ৰজন্মই নতুন আশাৰ সপোন দেখিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আমাক সহযোগিতা কৰিব আপোনালোকে আমাক য'তে আছে তাৰ পৰা আপোনালোকে আশীৰ্বাদ কৰিব মই পুনৰ এবাৰ আজিৰ এই গোলাঘাট চহৰত যিসকলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমাৰ অজন্তা নেওগ ডাঙৰীয়ানীৰ সৈতে আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেখেতসকলক মই আদৰণি জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত হাতত হাত ধৰি এই অসমক সুৰক্ষিত কৰাৰ বাবে অসমক বিকাশৰ এক নতুন পৰ্যায়লৈ লৈ যাবৰ বাবে একেলগে কাম কৰাৰ বাবে মই আহ্বান জনাইছো পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আপোনালোক সকলোকে উষ্ণ আদৰণি জনাইছো আমাৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ভাষণত কৈছে যে আমি অকল বুথলৈকে কাম কৰিলে নহব আমি বুথৰ পৰা পৃষ্ঠালৈ যাব লাগিব আমাৰ ভোট বুথ জিকিলে ভোট ইলেকশ্যন জিকিব পাৰি আমি বুথত কাম কৰো বুথ কংগ্ৰেছ আমি দেখিছো বুথ বিজেপি দেখিছো কিন্তু বুথৰ পৰা আমি পৃষ্ঠালৈ যাব লাগিব অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন বুথে বুথে নহয় সেই বুথৰ তলত থকা যিমানটা পৃষ্ঠাই পৃষ্ঠাই ভোটৰৰ নাম আছে সেই পৃষ্ঠালৈকে ভাৰতীয় জনতা পাৰ্টি যাব লাগিব আৰু অকল পৃষ্ঠাই নহয় ভাৰতীয় জনতা পাৰ্টি মানুহৰ পদূলি পদূলি যাব লাগিব আৰু অকল পদূলিয়ে নহয় ভোট ভিক্ষা কৰিবলৈ নহয় পদূলিৰ দুৱাৰ মুখত থিয় হৈ ৰাইজক সেৱা কৰি আমি ৰাইজৰ হৃদয়ৰ মাজত ভাৰতীয় জনতা পাৰ্টিয়ে স্থান লাভ কৰিব লাগিব আমাৰ স্থান অসমৰ মানুহৰ হৃদয়ত আৰু তাৰ বাবে আমি কাম কৰিম যাতে অসমৰ মানুহে হৃদয়ত ভাৰতীয় জনতা পাৰ্টিক ল'ব পাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টি যি দুজন বৰেণ্য নেতাই প্ৰতিষ্ঠা কৰিছিল বিশেষকৈ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সপোন আছিল যে একেবাৰে সমাজৰ শেষজন ব্যক্তিৰ মুখত হাঁহি বিৰিঙোৱা যাক আমি অন্ত্যোদয় বুলি কওঁ সেই অন্ত্যোদয়ৰ সপোনেৰে সমাজৰ শেষজন ব্যক্তিৰ জীৱনলৈ আনন্দ কঢ়িয়াই অনাৰ বাবে আমি কাম কৰিম আপোনালোকে আজি আমাৰ সতীৰ্থ হৈ এই ৰাজনৈতিক সংগ্ৰামখনত জপিয়াই পৰাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছো আমাৰ সংগ্ৰাম ৰাজনৈতিক সংগ্ৰাম ৰাজনীতিৰ বাবে নহয় ক্ষমতাৰ বাবে নহয় সামাজিক ন্যায়ৰ বাবে সমাজৰ শেষজন ব্যক্তিৰ জীৱনলৈ হাঁহি কঢ়িয়াই অনাৰ বাবে আমি ৰাজনীতি ক্ষমতাৰ বাবে নকৰো আমি ৰাজনীতি কৰিম সমাজৰ শেষজন ব্যক্তিৰ জীৱনত হাঁহি বিৰিঙাবৰ বাবে আৰু এই নতুন মহাসংগ্ৰামখনত মই আপোনালোকক পুনৰবাৰ আদৰণি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস ৰঞ্জিত